আমাৰ প্ৰথম খণ্ড আমি শেষ কৰিছোঁ সময়ৰ কাৰণে। আমি দ্বিতীয় খণ্ড আৰম্ভ কৰিছোঁ। এই যিখন কিতাপ মন খনে খনে বিনাই কিয় ডক্টৰ ভূপেন হাজৰিকাৰ ডক্টৰ উপেন কাকতিৰ গীতৰ স্বৰলিপি কিতাপখনৰ কথা কৈ আহিছিলোঁ। আপোনালোকে শুনা পাইছোঁ। আমি দ্বিতীয় খণ্ডলৈ আমি আগবাঢ়িছোঁ। আমি এই ষ্টুডিঅ' পালোহি, ভূপেন দাক লগ পাম বুলি 6:45 ষ্টুডিঅ' পালোহি কমল বৰাৰ জীপত আহি। তাতে আমি কৈছোঁ যে আখতাৰ খানক পাইছোঁ, ভাল চিতাৰ বজায়। তেওঁৰ পুত্ৰ আমাৰ ভাল বন্ধু প্ৰভাত শৰ্মা, ভাল সংগীতজ্ঞ, বাঁহীবাদক, তেখেতকো লগ পালে সকলো আছে। আৰু সেই সময়ত ভূপেন দা আহিব এনেকৈ ৰৈ থকাৰ কাৰণে কেতিয়া আহিব ঠিক নাই। আমি কমল বৰাই এটা ৰুমত বহিছোঁ। বহি কমল বৰাই ধুনীয়া ধুনীয়া একদম খুহুতীয়া কথা কৈ আছে। তেওঁলোকে বৰ ধুনীয়া খুহুতীয়া কথা কৈ আছে। গতিকে আমিও কৈ আছোঁ, কমল দাই কৈ আছে। এই কি কৈছিলে, এই মোৰ এটা এইখিনিতে কৈ দিওঁ খুহুতীয়া কথা। জায়েল সিং ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। তেখেতৰ হাৰ্টৰ কিবা অসুখ হৈছিলে। যাওঁতে বোলে এবাৰ আমেৰিকালৈ গ'ল। জায়েল সিঙেতো বৰ ভালকৈ ইংৰাজী ক'ব নোৱাৰে। গতিকে তেওঁ ক'লে যে যদি কোনোবাই কিবা এটা কয় তেওঁক ধন্যবাদ জনাব, কোনোবাই যদি পৰিচাৰ্য কৰে। তাতে বোলে আমেৰিকাত যাওঁতে এগৰাকী নাৰ্ছে তেওঁ হেৰি কৰিলে, ধুনীয়াকৈ বেজি নাইকিয়া পৰিচাৰ্য কৰিলে। তেতিয়া কৈছে জায়েল সিঙে তেওঁক ক'লে যে মই ভাল পালোঁ। ইংলিছত ক'লে বোলে আই লাভ ইউ। তাৰপিছত নাৰ্ছগৰাকীয়ে ক'লে আই টু, মানে ITWO, ময়ো। এতিয়া জায়েল সিঙে বোলে ভাবিলে যে তেওঁ দুজনীক ভাল পায়, TW2। গতিকে জায়েল সিঙে ক'লে I3, মই তিনিজনীক, মানে মই ৰাষ্ট্ৰপতি, গতিকে মই তিনিজনীক ভাল পাব পাৰোঁ। মানে এনেকুৱা ধৰণৰ খুহুতীয়া কথা, পাতল কথা কৈ আমি নিজে ফূৰ্তি কৰি আছোঁ। ঠিক 8 বজামানৰ আগে আগে পাছতেই ভূপেন দা আহিলে। অপূৰ্বই দেখিছোঁ লৈ আহিছে, আৰু লগতে পীযুষ কান্তি ৰয় ৰেকৰ্ডিং আহিছে। কমল দাই গৈ ভূপেন দাক মাত লগালে। ভূপেন দাই ইতিমধ্যে মাত লগালে কমল দাই, কিন্তু তেওঁ গৈ টেকনিচিয়ানৰ ৰুমত সোমাই গ'ল। কিন্তু কমল দাই এৰি দিয়া নাই। কমল দাই ভূপেন দাক ক'লে যে এই ল'ৰা দুজন আহি আছে, বৰ কষ্ট কৰি আছে। আৰু তেতিয়া ভূপেন দাই ক'লে আজিতো মই খুব ব্যস্ত থাকিম, গতিকে কবিতা হাজৰিকা ঘৰলৈ তেওঁলোকক আহিবলৈ কওঁ পাছদিনা। গতিকে আমি ৰাতি গুচি আহিলোঁ আৰু বহুত ৰাতি হ'ল। আহোঁতে খুব ভোক লাগিছে, এতিয়া কি কৰিম। তেতিয়া সেই গণেশগুৰিত ত্ৰিবেণীজ বুলি এখন শশী ফুকন বিস্ময়ৰ সম্পাদক আৰু মালিক, শশী ফুকনৰ এখন দোকান আছিলে ত্ৰিবেণীজ বুলি, একেই মিউজিকৰ, গানৰ ৰেকৰ্ড, ৰেডিঅ', টিভি এইবিলাক পায়। গতিকে কাষত এখন জলি বুলি হোটেল আছিলে, সেইখনতে আমি আৰু অলপ পৰঠা খাই ল'লোঁ। 23 তাৰিখ পাছদিনা আমি ক'লোঁ যে এতিয়াতো যাব লাগিব, গতিকে কবিতা হাজৰিকাৰ ঘৰলৈ বুলি আমি 24 তাৰিখে কমল দাক লৈ গুচি গ'লোঁ। গতিকে সেইখিনি 24 তাৰিখে গৈ কবিতা হাজৰিকাৰ ঘৰত গ'লোঁ। কবিতা হাজৰিকাৰ ঘৰত ভূপেন দাক পালোঁ, নোপোৱা নহয়, পাইছোঁ। ভূপেন দাই লিখি দিম বুলি ক'লে, লিখি দিলেও নিদিয়াকৈ থকা নাই। ভূপেন দাই তেতিয়া লিখি দিলে। লিখি দি তেওঁ 24 তাৰিখে আমি যে লগ কৰিছোঁ, সেই লিখাটো আমাৰ আছে, কিতাপখন উলিয়াইছোঁ। 24 তাৰিখে কবিতা বাইদেউৰ ঘৰতে ভূপেন দাই আমাক ধুনীয়াকৈ বহি কিন্তু তেতিয়াই লিখিছে দেই, তেখেতে কলিকতাত লিখে না। আমাৰ কষ্টটো দেখিলে কমল দাই ক'লে, বিনি দাই ক'লে, সকলো প্ৰচেষ্টাত এটা বৰ ধুনীয়াকৈ লিখি দিলে ভূপেন দাৰ লেখনি। আমি কিতাপখন দিছোঁ 24 তাৰিখে 2023 চনৰ 24 অক্টোবৰ দিনা ভূপেন দাই এই কথাখিনি মোৰ আশা বুলি আমাৰ সন্মুখতে বহি বৰ আখৰকেইটা বৰ ধুনীয়া। ভূপেন দাই এনেকৈ আঁঠুটোৰ ওপৰতে, ভৰিখনৰ ওপৰতে, উৰুটোৰ ওপৰতে থৈ তেওঁ লিখি আমাক দিলে। সেইখনৰ ফটো আছে ভাইটিৰ হাতত, ক'ৰবাত পাম। গতিকে এই প্ৰতি সুৰে সুৰে কিতাপখনৰ উলিওৱাৰ যিটো আমাৰ মানে বেকগ্ৰাউণ্ড বা তথ্য, এই কথাখিনি ক'লোঁ। আৰু ইতিমধ্যে যেতিয়া আমি 2023 চনৰ 24 অক্টোবৰত লিখি দিলে, আমি বেছি উৎসাহিত হ'লোঁ। ইয়াৰ আগতে আমি এবাৰ দেৰগাঁৱলৈ গৈছোঁ। দেৰগাঁৱলৈ গৈ উপেন দাৰ বৌৰ পৰা, অঞ্জলি বাইদেউৰ পৰা, আৰু তেওঁৰ ল'ৰা অভিজিত কাকতি এতিয়া ডাক্তৰ হৈছে, এই তেওঁৰ
পৰা 15 তাৰিখে আমি তেওঁক লগ কৰিছোঁ। লগ কৰি পেলাই আমি কৈছোঁ যে আমি এনেকৈ ইতিমধ্যে কামবিলাক আৰম্ভ কৰিছে, প্ৰেছত দিছে কিতাপখন, খালি ভূপেনদাৰ লিখাটো পাম এইটো আশা কৰি ৰৈ আছোঁ। বেনিন্দা কৈছে দি দিয়া। যি আমাৰ এটা প্ৰেছ জ্যোতি প্ৰিণ্টাৰ্ছ বুলি এটা প্ৰেছ আছিলে, সেই প্ৰেছটোক দি দিছে। আমাৰ বামুণী মৈদামত আছিলে, তেখেতৰ প্ৰেছৰ মালিক ভাস্কৰ ফুকন আছিলে, খুব মই নামটো পাহৰিছোঁ না, ভাস্কৰ শৰ্মা। গতিকে আমি উলিয়ালোঁ কিতাপখন, আৰু উলিয়াওঁতে আমাৰ এতিয়া কি বেনাৰত উলিয়াম। এতিয়া বেনিন্দাই ক'লে, ইতিমধ্যে দেউতাই আমাক এটা ক'লে যে তহঁতি এটা কি কৰিবি, গুৱাহাটীতে আছ, তহঁতি পঢ়ি থাক, লগতে আছাম ইয়থ এণ্টাৰপ্ৰাইজ বুলি দেউতাই এটা অনুষ্ঠান আমাক খুলিবলৈ দিলে, যে কিবা কিবি কাম কৰিবি, স্বনিয়োজনৰ কাম কৰিবি, সেইটো বুলি কৰিবলৈ দিলে। মই অকণমান দেখুৱাওঁ। আছাম ইয়থ এণ্টাৰপ্ৰাইজ বুলি কওঁতে মনত পৰিছে, সেইটো তেতিয়া ফাৰ্মছ এণ্ড ছ'চাইটিৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। পাছলৈ দেউতাই নাম দিছিলে, আৰু পাছত আমি পৰৱৰ্তী অৱস্থাত 86 চনৰ নৱেম্বৰৰ 27 তাৰিখে আমিতো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। এইখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন এতিয়াও মই ৰাখি থৈ দিছোঁ। আছাম ইয়থ এণ্টাৰপ্ৰাইজ বুলি এটা আমি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰি, দেউতাই সেইটো ক'লে যে আছাম ইয়থ এণ্টাৰপ্ৰাইজ বুলি কৰ, আৰু লগতে আমি বীণাপানী সুৰ প্ৰকাশম বুলি এটা আমি যে প্ৰকাশ কোনে কওঁ, বীণাপানী সুৰ প্ৰকাশম, এয়া আমি লিখিছোঁ। যিটো আমাক মায়ে বৰ সুৰ হেৰি দিছিলে, গান বাজনা কৰাত মাৰ বীণাপানী শইকীয়া, গতিকে বীণাপানী সুৰ প্ৰকাশম। এনেকৈ কৰি আমি মন খনে খনে বিনাই কিয়, এই কিতাপখনৰ চাইজটো যাতে এনেকুৱাকৈ বনোৱা হ'ল, এনেকৈ যাতে হাৰমনিয়ামৰ ওপৰত লৈ পেলাই সুৰ চাব পাৰে, চানেকি কৰিব পাৰে। গতিকে ইয়াত আমি গান কি কি দিছিলোঁ সেইখিনি কথাও মই অকণ অৱগত কৰিব বিচাৰিছোঁ। কিতাপখনৰ কথাত ভাইটিয়ে বৰ সুন্দৰকৈ লিখিছেই। হয়, ভাস্কৰ ফুকন, জ্যোতি প্ৰিণ্টাৰ্ছৰ শতাধিকে ভাস্কৰ ফুকনে আমাক সহায় কৰিছিলে, আৰু কিতাপখন আমাক চাই দিছিলে মহানন্দ মজুমদাৰ বৰুৱা, ভূপেনদাৰ চিনেমাত গান গাইছিলে, আৰু আকাশবাণীৰ গ্ৰন্থকাৰিক আছিলে জীৱন শৰ্মা। জীৱন শৰ্মাক সহায় কৰিছিলে, বীৰবা কলেজৰ মুখত আছিলে। তাৰোপৰি আমাক এই কিতাপখনৰ স্বৰলিপিবিলাক চাই দিছিলে অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয় গুৱাহাটীৰ আমাৰ গুৰু সংগীতৰ কৰুণাশংকৰ ঠাকুৰীয়া, আৰু মোৰ তাবলাৰ গুৰু সুকুমাৰ বৰঠাকুৰ বা বিতুল্লা বুলি আমি যাওঁ। তাৰোপৰি আমাৰ চিনাকি, আমাৰ পৰিয়ালৰ লগত ভাল সম্পৰ্কত থকা, সেই সময় গুৱাহাটী কেন্দ্ৰৰ ছিনিয়ৰ এনাউন্সাৰ জ্যেষ্ঠ ঘোষক, আৰু আকাশী বুলি এখন ৰেডিঅ' চেণ্টাৰ বা বাৰ্তা আলোচনালয়, সেইখনৰ তেওঁ সহযোগী আছিলে কীৰ্তিকমল ভূঞা। সকলোৱে জানে কীৰ্তিকমল ভূঞাই চাই দিছিলে, ভূঞালৈ চাই দিছিলে। এনেকৈ সকলোৱে চাই দি আমি কিতাপখন উলিয়াইছিলোঁ। গতিকে এই কথাখিনি, আৰু আমি গানৰ যেতিয়া সুৰ ল'ব লগা হৈছিলে, বিশেষকৈ ৰেকৰ্ডৰ গানৰ উপৰিও কেইটামান গান আমি ৰেকৰ্ড নকৰা গান দিছিলে। সেই ক্ষেত্ৰত দেৰগাঁৱৰ হৰে কৃষ্ণ খাউণ্ড বুলি এজন ল'ৰা আছিলে, ভাল ভূপেনদাৰ ঘৰ কাষৰে, তেওঁ কিছুমান গানৰ সুৰ দেখুৱাইছিলে। সেই গানটো তেখেতে দিয়া যিটো হৰে কৃষ্ণ খাউণ্ডে সহায় কৰিছিলে, তেওঁৰে ভাতৃ ত্ৰাহি কৃষ্ণ খাউণ্ড, হে যুদ্ধ মহাযুদ্ধ, এই গানটি সুৰ তেওঁ গাই দিছিলে। আৰু সেইধৰণে আমি সকলোৱে লগ লাগি, মোৰ ভণ্টি আছিলে, ভণ্টিয়ে গোটেই পাণ্ডুলিপিবিলাকত লিখি দিছিলে। এনেকৈ আমি গানৰ কিতাপখন উলিয়াইছিলোঁ। সেই গানত আমি কি কি গান দিছিলোঁ, সেয়া হৈছে মন খনে খনে বিনাই কিয়, এটা গান। তাৰপিছত হে যুদ্ধ মহাযুদ্ধ, তোমাক বিদায় মাগিছোঁ, এইটো 2 নম্বৰ গান। ত্ৰাহি কৃষ্ণ খাউণ্ডে আমাক সুৰটো শিকাইছিলে, ৰাজদাতালৰ গান আছিলে। তাৰপিছত আমি এটা বিশেষ ৰাতিৰ গান, মই সৈনিক ৰখীয়া বৰদুইতৰ কাৰণে, 3 নম্বৰ গান। তাৰপিছত 4 নম্বৰত আছে শৰৎকালৰ ৰাতিমোহনীয়া, শেৱালি ফুলাৰ বতৰ, টোপাল টোপাল নিয়ৰ সৰিছে, খুলিছে মনৰ দুৱাৰ। এইটো উপেন কাকতিয়ে প্ৰায় ফাংচনতে গায়, আৰু আমাৰো এই গানটো আমি সেই সময়ত আমিও গাইছিলোঁ। মায়াবী ৰাতিৰ মন অৰণীয়া, কোমল কহুৱা বন, বনহংসী পক্ষীৰ ৰূপোৱালী পাখিত অচিন সুৰলৰ, এনেকুৱা ধৰণৰ গানৰ কলি আছিলে। 4 নম্বৰত আছিলে মৰ আউসী ৰাতি, ফেঁচাই কুৰুলিয়াই, ফাগুনী চিনেমাৰ গান, জয়ন্ত হাজৰিকাই গাইছিলে। তাৰপিছত এই গানটো আছিলে 4 নম্বৰ গান। তাৰপিছত আৰু এটা গান আছিলে দেহাই আমনি কৰিছে, এইটো বিশেষ ৰাতিৰে গান, দেহাই আমনি কৰিছে। তাৰপিছত
অঠাই জলধিতে বুলি এটা গান আছিলে, সেয়া গংগা চিলনী পাখি আছিলে। তাৰপিছত অঠাই জলধিতে এইকেইটা গানেৰে আমি স্বৰলিপি কিতাপখন উলিয়াইছিলোঁ। আৰু য'ত আমি আগতেই কৈছোঁ যে হেৰিয়ে ডক্টৰ ভূপেন হাজৰিকাই বৰ সুন্দৰকৈ লিখি দিছে আগ কথাখিনি। আমি ধন্য হৈছিলোঁ। আৰু এনেকৈ আমি কিতাপখন উলিয়াইছিলোঁ 2023 চনৰ 1983 চনৰ খুব সময় আমি নৱেম্বৰ ডিচেম্বৰ মানত আমি গানৰ কিতাপখন মুকলি কৰিছিলোঁ। ডিচেম্বৰতে হ'ব। আৰু মনত আছে এই কিতাপখন মুকলি কৰিছিলোঁ আমি ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। তেতিয়া তালৈ বিজু ফুকন আহিছিলে, তাৰপিছত গিৰীশ চৌধুৰী নাট্যকাৰ আহিছিলে, আমাক কৰুণা শংকৰ ঠাকুৰে লগ লগাই দিছিলে, পুৰুষোত্তম দাস আহিছিলে, এনেকৈ কিছু গণমান্য ব্যক্তি আহিছিলে, আমি লৈ আহিছিলোঁ, তেখেতসকল আহিছিলে, বিনীদা আছিলে। গতিকে সেইসকলে আমাক যথেষ্ট ধৰণৰ সহায় কৰিছিলে, আমাক উৎসাহ দিছিলে। সেই উৎসাহৰ বলতে গানৰ কিতাপ ভাগি উলিয়ালোঁ। কিন্তু আমি অসমৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিলোঁ, কিন্তু সঁহাৰি নাপোৱা নহয়, পাইছোঁ। যেনেকৈ পাব লাগিছিল তেনেকৈ পোৱা নাই, কাৰণ স্বৰলিপি চাই পেলাই তেতিয়াও সেই সংস্কৃতিটো গঢ়ি উঠা নাই। যিয়েই নহওক, এনেকৈ আমি ডাক্তৰ উপেন কাকতিৰ মন খনে খনে বিনাই কিয় এই গীত আমি প্ৰকাশ কৰিলোঁ। আৰু খুব সম্ভৱ আমি আগেই কৈছোঁ যে ডিচেম্বৰ মাহৰ 1980 চনৰ 14 ডিচেম্বৰত তেখেতে এটা মাজুলীৰ এঠাইত তেখেতৰ দুৰ্ঘটনাপতিত হৈ পৰলোক গমন কৰিছিলে। আৰু তাৰ পৰা আমি 83 চন 3টা বছৰৰ পাছতে আমি সেই ডিচেম্বৰ মাহতে তেখেতৰ আত্মাৰ প্ৰতি সদগতি জনাই, লগতে তেখেতৰ সংস্কৃতি তেখেতক চিৰস্থায়ী কৰিবৰ কাৰণে, বিশেষ গীতখিনি চিৰস্থায়ী কৰিবৰ কাৰণে সেই মন খনে খনে বিনাই ভাগি উলিয়াইছিলোঁ। গতিকে এইখিনিয়ে আমি আজি ক'লোঁ। আৰু এইখিনি আমি কিতাপখন লেটাৰ পিছত লিখা, আগতে কৈছোঁ অফছেট নাছিলে। যি নহওক, এই কিতাপখন আমি এনেকৈ উলিয়াই ৰাইজৰ আগলৈ আগবঢ়ালোঁ। আৰু গীতখিনি কিন্তু ৰেকৰ্ডিং কৰা নহ'ল। কিন্তু ইয়াতে এটা কথা কৈ যাওঁ যে আমি নৱেম্বৰৰ 7 তাৰিখে পীযুষকান্তি ৰয়ে আমাক মাতিছিলে। আমি গৈছিলোঁ 10:50, মই লিখি থৈছোঁ। আমি এই ৰেকৰ্ড কৰিলে কিমান কষ্ট হ'ব, গতিকে তেওঁ আমাক সেই এটা দিছিলে। সেই কষ্টটো তেতিয়া মই কৈছোঁ 27 নৱেম্বৰ 1982 চনত। তেতিয়া ক'লে যে তোমালোকে 2টা শ্বিফ্টত মই কৰাই দিম, দেখুৱাম 2টা শ্বিফ্টত। 500 টকাকৈ পাৰ ছিট হ'লে 1000 টকা পৰিব, আৰু চাহ তাহ খোৱাৰ কাৰণে 500 মান টকা খৰচ হ'ব, গতিকে 1500। আৰু ৰেকৰ্ড ক'লে যে তোমালোকে 750খন ৰেকৰ্ড উলিয়াব লাগিব মিনিমাম। আৰু প্ৰতিখন ৰেকৰ্ডতে তেওঁ হিচাপ কৰিলে 13 টকা 95 পইচা, তাক 14 টকা। গতিকে 750খন ৰেকৰ্ডত হ'ব 10,500 টকা। আৰু আৰম্ভণিতে আমি কৰিব লাগিব কিমান, যে 1500 টকা দিব লাগিব, আৰু ৰেকৰ্ডৰ যি 10,500 তাৰ আধা দিব লাগিব, অৰ্থাৎ 5,250 টকা আৰু 1,500 টকা। তাৰমানে 6,750 টকা যদি আমি জমা দিওঁ, তেতিয়া আমি ৰেকৰ্ডখন উলিয়াব পাৰোঁ। তেতিয়াৰ দিনৰ কথা দেই, 82 চনৰ কথা। আৰু যিখন ৰেকৰ্ডৰ কভাৰ হ'ব, কভাৰৰ কাৰণে আমাৰ কষ্ট প্ৰিণ্টিং পৰিব, ব্লগ বনাব লাগিব, আৰু প্ৰিণ্টিং কৰোঁতে 800 টকা, 200 টকা, 1000 টকা। গতিকে আৰু মিউজিকৰ যিবিলাক হেণ্ডছ, তেতিয়া যিবিলাকে ৰেকৰ্ডিং কৰোঁতে যিবিলাকে বজাব, তেওঁলোকৰ বাদ্যযন্ত্ৰ সহকাৰে 2000 টকা। গতিকে আমাৰ 1500 টকা, 10,500 টকা, 11,000, 12,000 টকা, 1000 টকা আমাৰ প্ৰিণ্টিঙৰ, 10,000, 11,000 বা 13,000 টকা, আৰু 2000 টকা হৈছে হেণ্ডছক দিওঁতে। গতিকে 15,000 টকা পৰিব। গতিকে ক'লে যে তোমালোকে 12,000 মান টকা দিবা, 3,000 টকা আমাৰ থাকি যাব, পাছত আমি দিলেও হ'ব। গতিকে এনেকুৱা এটা ধাৰণাত আমি
এটা ৰেকৰ্ডিঙৰ কষ্ট, এখন EP ৰেকৰ্ড ওলাব 45ৰ হেৰি বা LP কৰিব, তেওঁ কৈছে এইটো চাই লৈ যিকোনো কৰিম, মুঠতে 750 মিনিট ওলাব, গান থাকিব 8টা হ'লেতো LP ৰেকৰ্ডেই হ'ব। গতিকে LP ৰেকৰ্ডখন পৰিব তেতিয়াৰ দিনত 15,000 টকা। গতিকে আমি সেই 15,000 টকাটো উলিয়াবৰ কাৰণে আমি উলিয়াব নোৱাৰিলোঁ বা আমি সেই সময়ত সমৰ্থ নহ'লোঁ। গতিকে ৰেকৰ্ডিং কৰাটো নহ'ল। বিভিন্ন ধৰণৰ কেলকুলেশ্যন কৰিছিলোঁ, কিন্তু আল্টিমেটলি আমি কৰিব নোৱাৰিলোঁ। মনৰ আশা মনতেই থাকি গ'ল। আৰু সেই সময়ত আমি পঢ়িও আছোঁ, চাকৰি কৰা নাই, দেউতাই চাকৰি কৰি আছে অৱশ্যে। হ'লেও আমি গুৱাহাটীৰ ভাড়াঘৰত থাকি, মই তেতিয়া আইনৰ ছাত্ৰ, গতিকে আইনৰ ছাত্ৰ, ভাইটি কটন মহাবিদ্যালয়ৰ ছাত্ৰ, পঢ়া শুনাও আছে, সম্পূৰ্ণৰূপে লাগিবও নোৱাৰোঁ। পৰৱৰ্তী বছৰত আকৌ সেই বছৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন হোৱা নাছিলে স্নাতকোত্তৰ পাঠ্যক্ৰমত। গতিকে অসম আন্দোলনৰ কাৰণে এবছৰ পিছ পৰিলোঁ। নেক্সট বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰসায়ন বিভাগত এডমিশ্যনো লৈছোঁ। গতিকে পঢ়াৰ ব্যস্ততা, কিছু আৰ্থিক সংকট, এই গোটেইখিনি মিলি আমাৰ কামটো নহ'ল। এটাই কাম হ'ল যে উপেন্দাৰ গানৰ কিতাপখন প্ৰকাশ হ'ল স্বৰূপে। গতিকে এইখিনি আমাৰ কাহিনী। এই গীতৰ কিতাপখন কেনেকৈ উলিয়ালোঁ এইখিনিকে আজি অৱগত কৰিলোঁ। এইখিনি কথা মই ডায়েৰীখন পাইছোঁ কাৰণে, এই কিতাপ ঠিক কৰি থৈ ডায়েৰীটো পাইছিলোঁ কাৰণে ক'ব পাৰিলোঁ তথ্য সহকাৰে। যিয়েই নহওক, এইখিনি কথাৰে আজি আমাৰ কেনেকৈ কিতাপখন ল'লোঁ তাৰ বেকগ্ৰাউণ্ডটো আমি আগবঢ়ালোঁ। কৃষ্ণ।